আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে, মোৰো ভালে। এয়া যে মোৰ পিছফালে দেখিছে মায়ে লেচু পাৰি আছে। এইখিনি আচলতে ঘৰত খাবৰ কাৰণে নহয়, এঠাইলৈ লৈ যাম। ক'লৈ লৈ যাম, কি কৰোঁ দেখুৱাই আছোঁ, যিহেতু সম্পূৰ্ণকৈ চাই থাকিব। এয়া লিচু, আম, পদিনা, তাৰপিছত আছে বেঙেনা, এইবিলাক ঘৰৰে, ৰঙালাও, নাৰিকল, কোমোৰা, তাৰপিছত আছে কলা কচু, কচু দুটা ধৰণৰে কচু আছে, আৰু এয়া আছে কচুৰ লুটি। এইবিলাক চব লৈ লৈছোঁ। আৰু এয়া কোনো দোকানো নহয় বা বজাৰো নহয়, দেখিবলৈতো দোকানৰ নিচিনাই লাগিছে। এইবিলাক আচলতে এঠাইলৈ লৈ যাম, আৰু ক'লৈ লৈ যাম, কি কৰিম, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। এয়া হৈছে ৰঙালাও, আৰু এইখিনি হৈছে বেঙেনা। বেঙেনা ইয়াত দুটা জাতৰে আছে, আৰু এই বেঙেনাখিনি বাৰু ঘৰৰে, কিন্তু ৰঙালাওটো আচলতে বজাৰৰ পৰা কিনি অনা। আৰু ইয়াত কিবা কিবি শাক পাচলি আছে, ঘৰৰে গোটেইখিনি, দুটামান বস্তুহে কিনি অনা। আৰু এইখিনি হৈছে কচুৰ লুটি, এইখিনি ৰাতিপুৱাতে মায়ে ছিঙি আনি দিলে, আৰু মই ধুনীয়াকৈ ধুই ধাই লৈ লৈছোঁ এইখিনি। আৰু এইখিনি হৈছে ঘৰৰে শুকাই থোৱা বগৰী, গুড়ি কৰি লৈছোঁ এইখিনি। আৰু তামোল পাণটো থাকেই বাৰু চবৰে ঘৰতে, এইখিনিও ঘৰৰে হয়, এইখিনিও মায়ে ধুনীয়াকৈ ওলাই আনি দিছে। এইখিনি চাফা চাফা কৰি লৈ লৈছোঁ। এয়া আমাৰ নিবলগীয়া শাক পাচলিখিনি প্ৰায় ৰেডি। আৰু এয়া হৈছে আম, কাটি ৰখা আম, এইখিনি নিমখ হালধি সানি লৈ লৈছোঁ। এতিয়া এই শাক পাচলিখিনি মই বেগ এখনত এটা এটাকৈ ভৰাই লওঁ। এয়া মা আৰু মই দুইজনীয়ে পুৰা বস্তুবোৰ পেকিং কৰাত লাগি গৈছোঁ। বেগখনত প্ৰায় সম্পূৰ্ণ বস্তু ভৰোৱা হৈ গৈছে, আৰু মাত্ৰ দুটামান সৰু বস্তু ভৰাবলৈ বাকী আছে। আৰু এইখিনি জলকীয়াখিনি মায়ে বান্ধি দিছে। আৰু এয়া হৈছে মানধনিয়াখিনি ভৰাই দিছে মায়ে। এইখিনি মোটামুটি মোৰ প্ৰায় হৈয়ে গ'ল এইখন বেগ পেকিং কৰা। এতিয়া কাম আছে মোৰ নিজৰ কাপোৰখিনি পেকিং কৰি লোৱা। কাপোৰখিনিৰ লগতে কিছুমান লাগতিয়াল বস্তু আছে, সেইখিনিও লৈ ল'ম। বেগখনতে লৈ লৈছোঁ। কাপোৰখিনি পেকিং কৰা হৈ গ'ল, আৰু এতিয়া মই নিজে ৰেডি হৈ ল'ম। চ' ফ্ৰেণ্ডছ, এতিয়া মই যাবলৈ ৰেডি হৈ গ'লোঁ। হাই ফ্ৰেণ্ডছ, আমি এতিয়া ওলাই মেলি ৰেডি, যাব ওলাইছোঁহে। কিন্তু বতৰটোহে অকণমান ডাৱৰীয়া হৈছে, বৰষুণটো অহা নাই, কিন্তু অহাৰ সম্ভাৱনা এটা আছে। কিন্তু আপোনালোকতো দেখিছেই, বস্তু পাতিবিলাক অলৰেডি পেক কৰা হৈয়ে গ'ল। যাবতো লাগিবই, যাব লাগিব যাম বুলিয়ে ভাবিছোঁ। বতৰ বেয়া হ'লেও আৰু যামেই, লগত কোনো নাযায়, মিষ্টাৰ আৰু ময়ে যাম, আৰু বেলেগ মানুহ নাযায়। তো আগলৈ চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া যাওঁ আমি কৃষ্ণাই। আৰু ইয়াৰ পৰা কৃষ্ণালৈ মোটামুটি 8-9 কিলোমিটাৰমান হ'ব, কাৰণ ইয়াৰ পৰা বাছ নচলে, সেইকাৰণে আমি ই ৰিক্সাৰে আহিলোঁ। আৰু ভিডিঅ'টো আগলৈ চাই থাকিব। আমি আহি পাই গ'লোঁ কৃষ্ণাই, আৰু আমি আহি থকা ৰাস্তাৰ সন্মুখতে এখন ৰাকেশ কেবিন। আৰু এই ৰাকেশ কেবিনৰ নামটো এইকাৰণে লৈছোঁ, কাৰণ ইয়াত বাছৰ পানীৰ বাবে বিখ্যাত বুলি ক'লেও ভুল নহয়। আৰু এতিয়া যাম আমি বাছ ষ্টেণ্ডলৈ। এতিয়া বাছ ষ্টেণ্ড পাই গ'লোঁ, আৰু এতিয়া আমি বাছত উঠি ল'ম। এতিয়া আমি বাছত উঠি ল'লোঁ, আৰু এতিয়া আমি গুৱাহাটী অভিমুখে যাত্ৰা কৰিছোঁ। আৰু গৈ থকা অৱস্থাতে ৰাস্তাৰ কাষতে থকা কিছুমান ভাল লগা দৃশ্য বা মন্দিৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' ব'লক তেন্তে গৈ থাকোঁ। আৰু এইখন হ'ল কৃষ্ণাই নদী, আৰু এতিয়া পাই গ'লোঁ আমি দুধনৈ বুনবাসী মন্দিৰ। এতিয়া আমি আহি দৰংগিৰি নাপাওঁতে পাই গ'লোঁ ৰাস্তাৰ কাষতে থকা কালীমাৰ মন্দিৰটো, য'ত নেকি ডাঙৰকৈ বনাই থোৱা আছে কালীমাৰ মন্দিৰটো। এতিয়া আহি পাই গ'লোঁ দৰংগিৰি, আৰু দৰংগিৰি বুলি ক'লেতো সকলোৱে জানে, য'ত নেকি এছিয়াৰ সৰ্ববৃহৎ কল বজাৰখন ইয়াতে হয়। আৰু বজাৰখন অৱশ্যে আজি বহা নাই, আৰু বজাৰখন কেতিয়া বহে সেইটো মই সঠিকভাৱে নাজানো। এতিয়া আমি আহি পাই গ'লোঁ জালুকবাৰী ফ্লাইঅভাৰ, আৰু ইয়াৰ পৰাই যায়
যাম আমি ISBT লৈ। এয়া আমি পাই গ'লোঁ ISBT। আমি প্ৰথমতে টিকট কাউণ্টাৰলৈ গৈ টিকট কাটি ল'ম। তো বলকচোন টিকট কাউণ্টাৰলৈ যাওঁ। এইবোৰ হৈছে টিকট কাউণ্টাৰ আৰু ইয়াতে মিষ্টাৰে গৈছে টিকট কাটিবলৈ। এয়া মিষ্টাৰে টিকট কাটি আছে। আমি টিকটখন কাটি ল'লোঁ আৰু আমাৰ ছুপাৰ টাইম আছে ৰাতি 8 বজাত। এতিয়াও 8 বাজিবলৈ এঘণ্টামান বাকী আছে, সেইকাৰণে ভাবিছোঁ একাপ চাহ খাই লওঁ, ভোকো লাগিছে। এতিয়া আমি চাহ খাই ল'লোঁ আৰু ইয়াৰে পৰিৱেশটো অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে ছুপাৰবিলাক লাগিয়ে আছে আৰু সকলোৱে ৱেইটিং কৰি আছে। চ' ফ্ৰেণ্ডছ, আমাৰ গাড়ীখন আহি গ'ল আৰু এতিয়া আমি ইয়াত উঠি ল'লোঁ আৰু ইয়াৰ পৰাই আৰম্ভ হ'ব আমাৰ এনিশাৰ যাত্ৰা। চ' ফ্ৰেণ্ডছ, ছুপাৰৰ ভিতৰৰ পৰিৱেশটো অলপমান দেখুৱাই আছোঁ আপোনালোকক। এয়া দেখিছে ইমান ধুনীয়াকৈ লাইটবিলাক জ্বলি আছে আৰু এয়া ওপৰৰ ফালে আছে শ্লিপাৰ। চ' ফ্ৰেণ্ডছ, গোটেই নিশাটো আহি ৰাতিপুৱা 4:30 মান বজাত পাই গ'লোঁ যোৰহাট। এতিয়া আমি আহি শিৱসাগৰ এৰি অলপ আগত পাম নাজিৰা। আমি আহি পাই গ'লোঁ দিখৌ নৈ আৰু এই ব্ৰিজটো পাৰ হৈয়ে পাম আমি নাজিৰা চাৰিআলি। থেংক ইউ ছুপাৰ, টাটা, বাই বাই। গুড মৰ্ণিং ফ্ৰেণ্ডছ, এতিয়া আমি পালোঁ নাজিৰা চাৰিআলি আৰু ছুপাৰৰ পৰা নামি ল'লোঁ। চ' এতিয়া যাব লাগিব আমি ONGCৰ ভিতৰলৈ আৰু তালৈকে যাবৰ কাৰণে লাগিব এখন ই-ৰিক্সা। এতিয়া গৈ আছোঁ আমি ই-ৰিক্সাৰে আৰু ইয়াত দেখিছে ৰাস্তাৰ ছাইডৰ ৱালত ধুনীয়াকৈ পেইণ্টিং কৰা আছে, দেখিয়ে মনটো ভাল লাগি গৈছে। এয়া আমি পাই গ'লোঁ ONGC গেট। এতিয়া আমি ভিতৰলৈ সোমাই যাম। আৰু এতিয়া দাদাক ফোন কৰিলোঁ আৰু আমাক আগবাঢ়ি নিব আহিছে। এইটো ONGCৰ ভিতৰতে শিৱ মন্দিৰ আৰু সেয়া দাদা আৰু মাইনা আহি আছে। এয়া আমাৰ মাইনা, আমাৰ লগত উঠি লোৱা। আৰু এয়া আমাৰ দাদা। মাইনা আমাৰ লগতে বহি ল'লে। আৰু এয়া আহি ফাইনেলি পাই গ'লোঁ দাদাহঁতৰ ৰুমটো। সোমাই আহিলোঁ ভিতৰত। এয়া আচলতে দাদাহঁতৰ ৰুমটো আৰু এয়া হৈছে আমাৰ বৌ আৰু এইফালে দাদা মোবাইলত ব্যস্ত হোৱা। আৰু এয়া মাইনা আহি বিচনাত বাগৰিছে। গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া আহিছোঁ মেইন কথাটোলৈ। আপোনালোকক যে ইমান সময় আমি কৈ আছিলোঁ ক'লৈ যাম, আমি আহিছোঁ শিৱসাগৰ নাজিৰালৈ, দাদাহঁতৰ ৰুমলৈ। দাদা কৰ্মসূত্ৰে ইয়াতে থাকে, শিৱসাগৰ নাজিৰাতে থাকে। দাদা, বৌ, মাইনা, তালৈকে আহিছোঁ আমি। চ' ফ্ৰেণ্ডছ, আমি ইয়াতে কেইদিনমান থকাকৈ আহিছোঁ আৰু ইয়াত থাকি আমি ওচৰৰে ঠাইবিলাক চাম, জেগাবিলাক চাম, পাৰিলে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আগলৈ চাই থাকিব আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।